वेलकाम टू माय चैनल। एखन भिडिओत मैं छात्रসকলৰ मन किदरे पढ़ात बहाब पारे और तेलोकर जीवन किदरे उन्नति करिब पारे এই সম্পর্কে দুইহার কথা আলোচনা করিম। আগৰো ভিডিওখন আৰম্ভণিৰ পৰা অন্তলৈ চাব। থ্যাংক ইউ ভেরি মাচ। Study is not a burden. Study is the strongest weapons of yours. ইয়াৰ মানে হল পঢ়া বুজা নহয়, পঢ়া আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হে। এই পৃথিৱীত সকলোৱে আপোনাক পৰাজয় বনাবৰ বাবে প্ৰস্তুত হৈ আছে। আপোনাৰ সপোন আধৰুৱা মানে আপোনাৰ জীৱন কোনো কামৰ নহয়। যিয়ে আপোনাক জয়ী বনাব সেয়া হল ষ্টাডি তথা পঢ়া শুনা, যি এক শক্তিশালী অস্ত্ৰ। কিন্তু পঢ়াত আমাৰ মন নবহে, কিমান আফসোস লগা কথা। মাকৰ সপোনৰ কোনো ধ্যান নাই, কিমান আফসোস লগা কথা। দেউতাকৰ পৰিশ্ৰম তথা হাৰ্ডৱৰ্কৰ কোনো মূল্য নাই, কিমান আফসোস লগা কথা। আৰে যেতিয়া পিছপৰাৰ পৰা মানুহ এজনে আপোনাক ৰখুৱাই দি আপোনাৰ আগলৈ গুচি যাব তেতিয়া আপুনি বুজি পাব পঢ়াৰ কিমান গুৰুত্ব। যেতিয়া আপুনি অনাহাৰে থাকিব লাগিব তেতিয়া আপুনি বুজি পাব পঢ়াৰ কিমান গুৰুত্ব। যেতিয়া দৰিদ্ৰতাই আপোনাক স্পৰ্শ কৰিব তেতিয়া আপুনি বুজি পাব ষ্টাডিৰ গুৰুত্ব। কিন্তু এতিয়াতো আপোনাৰ পাবজি খেলিব লাগে, ফেসবুক চলাব লাগে, সেলফি ল'ব লাগে আৰু ইনষ্টাগ্ৰামত ফটো ঢালিব লাগে। ছাত্ৰ হিচাপে এইবোৰ কাম আপোনাৰ কিন্তু শোভা নাপায়। এইবোৰ তেতিয়াই শোভা পাব যেতিয়া আপুনি নিজৰ বল তথা শক্তিত কিবা কৰিব পাৰিব, অৰ্থাৎ আপুনি যেতিয়া নিজৰ ভৰিত নিজে থিয় দিব পাৰিব। দেউতাকৰ পইচাটো যিকোনো ব্যক্তিয়ে লেবেল মাৰিব পাৰে। জীৱনৰ আচল আনন্দ তেতিয়াই আহে যেতিয়া উপাৰ্জন আপোনাৰ কিন্তু লেবেল আপোনাৰ দেউতাকৰ হয়। সেইবাবে জীৱনত এনেকুৱা কিবা কৰক যাতে যিমান আপোনাৰ মাক দেউতাকে আপোনাক এতিয়া আনন্দিত ৰাখিছে বুঢ়া অৱস্থাটো যাতে আপুনি সিহঁতক সিমানে আনন্দিত ৰাখিব পাৰে। জীৱনত যদি আনন্দিত থাকিব লাগে আৰু সদায় আগবাঢ়ি যাব লাগে তেতিয়াহ'লে বেলেগৰ কথাত কেতিয়াও কাণ নিদিব আৰু নিজৰ খঙক সদায় নিয়ন্ত্ৰণ তথা কণ্ট্ৰলত ৰাখিবলৈ চেষ্টা কৰিব। যেনেকৈ লেতেৰা পানীৰ আড়ালত একোৱে দেখা নাযায় ঠিক তেনেকৈ খঙৰ স্থিতিত কেতিয়াও সঁচা তথা সত্য দেখা নাযায়। বন্ধুসকল, মানুহে গ্ৰহণ কৰা বেয়া সিদ্ধান্তই হল মানুহৰ আত্মাৰ দুখৰ মূল কাৰণ। মানুহে বেয়া সিদ্ধান্ত বিশেষকৈ দুটা ক্ষেত্ৰত গ্ৰহণ কৰে। এক নম্বৰ, যেতিয়া মানুহে খঙত থাকে তেতিয়া মানুহ বেয়া সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়। দুই নম্বৰ, যেতিয়া মানুহ বহুত বেছি আনন্দিত হৈ থাকে তেতিয়াও মানুহে বেয়া সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। সেইকাৰণে যিমানেই বেয়া পৰিস্থিতিয়ে নাহক কিয় কেতিয়াও মস্তিষ্কৰ সন্তুলন নষ্ট হ'ব নিদিব, কাৰণ ভাবি চিন্তি লোৱা সিদ্ধান্তই আগন্তুক সমস্যা তথা দুখৰ পৰা আপোনাক বচাব পাৰিব। জীৱনত কিছুমান সৰু সুৰা বিষয় যেনে আমাৰ কেতিয়াবা অসফলতা মিলে, আমি কেতিয়াবা ধোকা পাওঁ, আমাৰ সৈতে কেতিয়াবা কিবা বেয়া হয়। জীৱনৰ এই সৰু সুৰা কথাতে আমি ইমান দুখিত হওঁ যে এই কথাত আমি পাহৰি যাওঁ যে দুনিয়াত কোনো বস্তুৱে আমাৰ জীৱন তথা লাইফতকৈ ডাঙৰ নহয়। দুখক পাহৰি যদি আমি আগবাঢ়ো হ'ব পাৰে জীৱনত হেৰাই যোৱা সমূহ মিলি যাব, কিন্তু যদি এই দুখক সদায় নিজৰ লগত ৰাখি আগবাঢ়ি যাওঁ তেতিয়াহ'লে বাকী থকা জীৱনো আমি নিজৰ হাতেৰে নষ্ট কৰিলো। সেইবাবে জীৱনত আমি পোৱা দুখক পাহৰি আমি আগবাঢ়ি যাব লাগিব। জীৱনত যদি আপুনি ডাঙৰ মানুহ হ'ব বিচাৰে ষ্টাডি আপোনাৰ কৰিবই লাগিব। পঢ়াৰ নামত কেতিয়াও কোনো নাটক নকৰিব। যদি পঢ়াৰ নামত কেৱল পঢ়াৰ নাটক কৰি থাকা তোমাৰ এই ঠক সময়ে ধৰাই দিব আৰু সিদিনা তোমাৰ মুখ লাজত কাৰোবাক দেখাব নোৱাৰিবা। নিজৰ দৃষ্টিতে আপোনাৰ একেবাৰে মূল্য নোহোৱা হ'ব। তেতিয়া আফসোস কৰিব যে যদি কোনোবাই মোক পঢ়াৰ কথা সোঁৱৰাই দিলা হয় আজি মোৰ এনেকুৱা অৱস্থা নহল হয়। কিন্তু তেতিয়া আফসোস কৰিও একো কাম নহব। সেইবাবে বন্ধুসকল আজি বুজনি দি আছো, এতিয়াই কৈ আছো পৰিৱৰ্তন হওক। এই সময় আৰু কেতিয়াও উভতি নাহে, কাৰণ সময় কেতিয়াও উলটি নাহিব। সমূহ কথাবোৰ পাহৰি যাওক, মনৰ পৰা বাহিৰ কৰি দিয়ক, কেৱল পঢ়া শুনা কৰক, মন দি পঢ়ক। নিজৰ বাবে নপঢ়িলেও নিজৰ মাক দেউতাকৰ সপোনৰ বাবে পঢ়া শুনা কৰক। পিছত আপোনাৰ অকৃতকাৰ্যতাৰ বাবে সিহঁতৰ আফসোস কৰিব নালাগে, যাতে সিহঁতৰ দুখ নহয় আপোনাৰ দৰিদ্ৰতাৰ বাবে, যাতে আপোনাক অনাহাৰীৰ বাবে সিহঁতৰ কোনো কষ্ট নহয়। মই আপোনাৰ সিমান সময় নলওঁ, কাৰণ মই জানো
ই কিমান মূল্যৱান। মই ভাবোঁ আপুনি মোৰ ভবাটোক বুজি পাব। মই বিচাৰোঁ যে যদি এই ভিডিঅ'ৰ কথা আপোনাৰ মনক স্পৰ্শ কৰে, আপোনাৰ মনত পঢ়াৰ বাবে প্ৰচণ্ড অগ্নিৰ সৃষ্টি কৰে, তেতিয়াহ'লে মন দি পঢ়া আৰম্ভ কৰি দিয়ক আৰু নিজৰ লক্ষ্য সম্পূৰ্ণ কৰক, যাতে কালি আপোনাৰ মাক দেউতাক আৰু আপুনি নিজৰ ওপৰত গৌৰৱ কৰিব পাৰে। এতিয়া কেৱল পঢ়াত লাগি যাওক। If you like this video, please hit the like button, subscribe to my channel and also share this video. Thanks a lot for watching this video.